নমস্কাৰ বন্ধু বান্ধৱীসকল নতুনকৈ চাকৰিৰ পদ খালী হৈছে এবাৰ আসাম প্ৰজেক্ট অন ফৰেষ্ট বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন সোসাইটিৰ চাকৰিৰ পদ খালী হৈছে ইয়াৰ কাৰণে তোমালোক ক্লাছ 8 বা 9 বা ডিগ্ৰী পাছ কৰিলে তোমালোকে এপ্লাই কৰিবলৈ পাৰিবা মুঠ 25টা পদৰ কাৰণে আবেদন পত্ৰ বিচৰা হৈছে আৰু তোমালোকে নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিবলৈ পাৰিবা আৰু যদি এপ্লাই কৰাৰ সময় তোমালোকৰ কিবা অসুবিধা সৃষ্টি হয় তেনেহলে তোমালোকে নিখংকুচে মোক তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই তোমালোকক নিশ্চয় সহায় কৰিম আৰু আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু লাষ্ট ডেট হৈছে তোমালোকৰ 22 জুন 2019 গতিকে বন্ধুসকল সম্পূৰ্ণ ডিটেইলছটো চাই লওঁ নকল এখন হৈছে সম্পূৰ্ণ অফিচিয়েল এডভাৰটাইজমেন্ট 15 জুন 2019 পাবলিশ হোৱা এডভাৰটাইজমেন্ট হয় ইয়াত তোমালোকক কন্ট্ৰাকচুৱেল বেচিছত চাকৰিৰ কাৰণে বিচৰা হৈছে ছমহীয়া এটা কন্ট্ৰাকচুৱেল বেচিছত তোমালোকক এপইন্টমেন্ট দিয়া হ'ব আৰু ইয়াৰ পিছত লাগিলে তেখেতলোকে বঢ়াই দিব পাৰে প্ৰথমটো পদ হৈছে একাউন্টেন্ট ইয়াৰ কাৰণে তোমালোকৰ বয়স 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু তোমালোকে বিকম কৰা হ'ব লাগিব আৰু 5 বছৰ তোমালোকৰ একাউন্টেন্ট হিচাপে অভিজ্ঞতা থাকিব লাগিব দৰমহা তোমালোকৰ 25000 হ'ব আৰু টেলি বিষয়ে তোমালোকে ভালদৰে জানিব লাগিব দ্বিতীয়টো হৈছে পিএ আৰু পিডি ইয়াৰ কাৰণে তোমালোক মিনিমাম 21 আৰু ম্যাক্সিমাম 43 বছৰ হ'ব লাগিব আৰু ইয়াৰ কাৰণে তোমালোক গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইংলিশ ভালদৰে তোমালোকে জানিব পৰা হ'ব লাগিব আৰু ইয়াত তোমালোকৰ শৰ্ট হেণ্ডত তোমালোকৰ অভিজ্ঞতা থকা হ'ব লাগিব আৰু দৰমহা তোমালোকৰ 30000 টকা নেক্সট হৈছে তোমালোকৰ কম্পিউটাৰ ডাটা অপাৰেটৰ ইয়াৰ কাৰণে 10টা পদ খালী হৈ আছে মিনিমাম 21 আৰু ম্যাক্সিমাম 43 বছৰ ইয়াৰ কাৰণে তোমালোক ডিগ্ৰী কৰা হ'ব লাগিব আৰু তোমালোকৰ এখন ডিপ্লোমা থাকিব লাগিব 1 বছৰ তোমালোকৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ আৰু মিনিমাম তোমালোকৰ 2 বছৰ তোমালোকৰ অভিজ্ঞতা থকা হ'ব লাগিব আৰু ইয়াত তোমালোকে কম্পিউটাৰ ভালদৰে চলাবলৈ জনা হ'ব লাগিব আৰু দৰমহা তোমালোকৰ 20000 টকা হ'ব আৰু চতুৰ্থটো হৈছে সাপোৰ্ট ষ্টাফ 5টা পদ খালী হৈ আছে ইয়াৰ কাৰণে বয়স 21 পৰা 43 মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু তোমালোকে লোকেল ল্যাঙ্গুৱেজ আসামিজ ভালদৰে জানিব পৰা হ'ব লাগিব আৰু দৰমহা তোমালোকৰ 14000 টকা হ'ব আৰু লাষ্টটো হৈছে তোমালোকৰ ড্ৰাইভাৰ ইয়াত 8টা পদ খালী হৈ আছে মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 43 বছৰ হ'ব লাগিব আৰু তোমালোকে 9 পাছ কৰা হ'ব লাগিব আৰু তোমালোকৰ লাইসেন্স থাকিব লাগিব এলএমভি আৰু এইচএমভি তোমালোকৰ যিকোনো এটাত তোমালোকৰ লাইসেন্স গাড়ী চলোৱা লাইসেন্স থাকিব লাগিব আৰু তোমালোকে গাড়ীৰ বিষয়ে সম্পূৰ্ণ ভালদৰে জনা হ'ব লাগিব দৰমহা হৈছে তোমালোকৰ 15000 টকা আৰু বন্ধুসকল ইয়াত এপ্লাই কৰিবলৈ তোমালোকে নিজৰ সিভি বা ৰিজিউম সফট কপি পিডিএফত কনভাৰ্ট কৰি পেলাই তোমালোকে এইটো এড্ৰেছত পঠিয়াই দিব লাগিব আৰু তোমালোকৰ যদি কিবা অসুবিধা হয় তেনেহলে তোমালোকে মোক নিখংকুচে তলত কমেন্ট কৰিবা মই তোমালোকক নিশ্চয় সহায় কৰিম আৰু এইটো লাষ্ট ডেট হৈছে তোমালোকৰ 22 জুন 2019 4টা বজাৰ আগতে সন্ধিয়া 4টা বজাৰ আগতে তোমালোকে এপ্লাই কৰি পঠাব লাগিব আৰু ইয়াত সিলেকশন কৰা প্ৰচেছটো হৈছে তোমালোকৰ প্ৰথমতে এটা প্ৰফিচিয়েন্সি টেষ্ট লোৱা হ'ব যেটো তোমালোকে এপ্লাই কৰিছা সেই বিষয়ে তোমালোকৰ টেষ্ট লোৱা হ'ব তাৰ পাছত তোমালোকৰ ইন্টাৰভিউ লোৱা হ'ব তাৰ পাছত তোমালোকৰ শৰ্টলাইজ কৰা হ'ব যোনবিলাক ক্যান্ডিডেট সিলেক্ট হয় তাহাঁতৰ এইটো এড্ৰেছত তোমাৰ ৱেবছাইটত তোমালোকে নিজৰ নামটো পাই যাবা তো গতিকে বন্ধুসকল আজিলৈ ইমানে ভিডিওটো চাই কেনে পালে মোক জনাবা নিশ্চয় লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'বা ডাউট থাকিলে কমেন্ট কৰিবা ধন্যবাদ